Hello guys, মই ৰঞ্জে মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। Guys, আজি মই মোৰ জীৱনৰ প্ৰথমটো ব্লগ এৰিবলৈ গৈ আছো আৰু এটা কথা আছে, আজি হৈছে মোৰ বাৰ্থডে আৰু বাৰ্থডেৰ কাৰণে মই কেজনমান আলহী মাতিছো আৰু আলহীজন হৈছে এজন ফেমাস ইউটিউবাৰ আৰু সেই ইউটিউবাৰজনৰ সাগে ভিডিও আপোনালোকে সকলোৱে চাইছে। গতিকে কোন হয়নো সেই ইউটিউবাৰজন বলকচোন। তেখেতৰ নামটো এতিয়া ক'ব নোৱাৰি আৰু নকওঁ কাৰণ কেলে আছে এইটো Exactly, সেইটো এটা সারপ্রাইজ আৰু এই সারপ্রাইজটো হৈছে তেখেতে এজন বিখ্যাত ইউটিউবাৰ আৰু আপোনালোকে ম্যাক্সিমামে তেওঁ ভিডিও চাইছে নিশ্চয় চাইছে তেওঁ ব্লগ চাইছে তেওঁ আপোনালোক তেওঁ ফ্ৰেন্ড হয় সো বলকচোন আমি তেখেতক লগ কৰোঁগৈ এতিয়া চিনাকি কৰাই দিওঁ কোন হয় হেজন বলক গতিকে তেওঁক আমি চিনাকি কৰাই দিওঁগৈ চাব দেই ভিতৰত আছে এটা সারপ্রাইজ কোন হয় এইজন কোন হয় এইজন হেল্ল গাইজ আজি ৰঞ্জুৰ বাৰ্থডে কাৰণে মানে মাতিলে ৰঞ্জু কোন হয় আৰু কোন হয় নহয় তাই মুখপাই আপোনালোকে শুনি লওকচোন কি কয় কোন হয় মানে এইজন হ'ল মোৰ মোবাইলো ধৰিব নাজানে গাইজ আপোনালোকে জানে না একদম মানে তাই প্ৰথম ব্লগ দিছে বোলে জীৱনৰ প্ৰথম ব্লগ দিছে আজি তাই মানে ফোনে ধৰিব নাজানে গাইজ এনেকৈ নহয় নহয় হয় নহয় কওকচোন এইফালে তুমি পাৰিবানে মই তুমি পাৰিবানে কেনেকৈ পাৰিবা যেনেকৈ কৰিব লাগে গাইজ তাই পাৰিব বোলে আৰু ৰঞ্জু পাৰিব ৰঞ্জু মোৰ কোন হয় জানেনে ৰঞ্জু পাৰ্টি দিছে আমাক মাতিছে আহিছোঁ মই মানে চব কাম পেলাই থৈ আহিছোঁ কিয় আহিছোঁ কিয় নাই আপোনালোকক তাই নিজে মুখে ক'ব নে মই ক'ম ৰঞ্জু মোৰ ভাগিন বুলি মই আপোনালোকক কৈয়ে থৈছিলোঁ ডাঙৰ বাইদেউ নহয় মাজু বাইদেউৰ ডাঙৰ বাইদেউ ভাগিন বাৰ্থডেটো উপভোগ কৰক আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅ'টো কাটি নিদিব আৰু তাইক অকণমান আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাওক ন হয় নহয় মোৰ সন্মান নাই নেকি ৰঞ্জু তাইৰ চেনেলটো তাই মোৰ ডেছক্ৰিপশ্যনটো মই লিংকটো দি দিম আপোনালোকে চাই থাকিব একদম পুৰা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আৰু এতিয়া কি কোৱা চব দেখাব কি কয় আহিলে কোন হয় চিনাকি কৈ দিয়া মই কোন হয় এয়া চিনিটো পাইছে আপোনালোকে কোন হয় এয়া হৈছে আমাৰ ডাঙৰ মামী আমাৰ মানে মোৰ মামী দেই মোৰ অতিকে মৰমৰ ভাগিন আৰু মোৰ মৰমৰ মামী আৰু এইজন কোন হয় এজন মোৰ ডাৰ্লিং এজন হৈছে মোৰ ডাৰ্লিং মানে আমাৰ প্ৰাঞ্জল মোৰ ডাৰ্লিং ব্ৰাদাৰ প্ৰাঞ্জল কিবা এটা কৈ দিয়ক এটা কিবা এটা কৈ দিয়া মৰমৰ মামী কৈ দিয়া ৰঞ্জু বা চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট কৰিলেও কৰিব নকৰিলেও নাই লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব বেল আইকন বটনটো দবাই দিব বেল আইকন কি হয় এতিয়া পুৰা আমাৰ এখেতে কৈ থাকিব দেখাই থাকিব আপোনালোকে চাই থাকিব দেই হয় না হয় বনি আছে তো আজি কি বনিছে জানেনে আপোনালোকে একদম মোৰ কাৰণে বনাইছে স্পেচিয়েলি হয় নে নহয় কথা ক'ব নাজানে আচ্ছা তোৰ কাৰণে বনাইছো আজি স্পেচিয়েলি দে চাই লও গাইজ আপোনালোকে চাওক ইয়াত দেখিছে এইখিনি দাইল হয় আৰু এই ভাজি দেখিছে ৱাও কি বনাইছে এইফালে মাছ আৰু মাংস কওক বনাইছে এইফালে মাংস বনি আছে এয়া মাংস চাওক পুৰা মাংস উতলি আছে গাইজ একদম আপোনালোকে চাই থাকিব বম ধামাকা হ'ব আৰু হয়নে নহয় হয় পুৰা ধামাকা তো এতিয়া আমি ৰেডি হৈ গ'লে দেখিছে নহয় এইখন লৈ পেলাই এতিয়া কেক কাটিম কেকটো আপোনালোকক দেখাই দিওঁ এইটো হৈছে কেক আৰু এয়া চাওক অকণমান সৰু সুৰা ডেক'ৰেশ্যন গতিকে আমি কাটিম এতিয়া কেক আৰু প্ৰাঞ্জল কি লৈ আছা তুমি বাইদেউ কি কৰিবা আচ্ছা তই কি লৈ আছ জলদি কেক কাটা ৰখিব নোৱাৰা হৈ গৈছে চব ৰেডি খাবই লাগিব খুৱাই দিম আকৌ খুৱাই দিম খাবই লাগিব আপুনি খাব নাই কেক খাব নাই তই খাবি নাই চবেই কেক খাব যাম তই খাবি নাই দেখ আচ্ছা গতিকে এতিয়া কাটো কেক
মুগাত নহয় চুলি নাই মুগাত নহয় So guys, আপোনালোকে দেখিলে কেক কটাৰ পিছত সব ধুমধাম মানুহ গায়ব হৈ গ'ল মেইন কথা আমাৰ বাৰ্থডে কেকে নোকোৱালে হ'ব দে হ'ব দে এতিয়া ঘৰে সব আহিছে হা তুমি বলা দেই পেলে যা দেখি পেলে যা সবে খাও আবার খা তুমি খানা কেনেকুৱা পাইছে খাই ভাল লাগিছে ভাল লাগিছে নে মাংসখিনি বেছি ধুনীয়া বেছি ধুনীয়া আছে ন মাছটো টেষ্টি নহ'ল নেকি মাছ খোৱাই নাই মাংসই খাই আছো মাংসই খাই আছে তে খাওক তেতিয়াহ'লে বাকী কেনেকুৱা হৈছে খালে ভালে হ'ল টপ তেতিয়াহ'লে মাছৰ পাত্তা কাট মজা নাই নাই পতা খোৱা নাই এফালে সুধোচোন ছাৰ কেনেকুৱা পাইছে আপুনি এক্সপ্ৰেছনটো দেখি দেখোন বেয়া বেয়া আছে লাগিছে কেনেকুৱা লাগিছে মজা মজা কিমান নম্বৰ 10ৰ ভিতৰত 10ৰ ভিতৰত 10 প্ৰাঞ্জল কেনেকুৱা আছে মই বনাইছো তুমি গানা দেখি মোৰ গাননি ওলাই গৈছে গৰু বিধান দিবা বাপৰে বাপৰে কেনেকুৱা আছে বেটা খানা ভাল হৈছে ন বাইদেউ কেনেকুৱা আছে খানা মজা মজা হৈছে ভাল হৈছে বোলে এতিয়া মামাহঁতকো বিদায় দিলোঁ আৰু বাকী আলহীখিনিও গ'ল আৰু জাতিও যথেষ্ট হৈছে গতিকে এতিয়া আমি খাই বৈ শুওঁগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ আপোনালোকে আজি মোৰ ভিডিঅ'টো কেনে পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই